নমস্কাৰ স্বাগতম জনাইছো ইউটিউব চেনেল কুমাৰ বসন্ত আসামলৈ শিক্ষা বিভাগৰ এটা বিশেষ খবৰ সেই খবৰটো হৈছে ৰেগুলাৰ মুডত যি দুবছৰীয়া ডিএলএড পাঠ্যক্ৰম তাৰ এন্ট্ৰেন্স পৰীক্ষা হৈ গৈছিলে 19 সেপ্টেম্বৰ দিনাখন 2021 চনৰ 19 সেপ্টেম্বৰত হৈছিলে সেই এন্ট্ৰেন্স পৰীক্ষাটো যাক চমুকৈ পিইটি বুলি কয় প্ৰি এন্ট্ৰি টেষ্ট তাৰ ফলাফল 11 নৱেম্বৰৰ দিনাখন ঘোষণা কৰা হৈছে 11 নৱেম্বৰ 2021 ঘোষণা কৰা হৈছে আৰু সেই ফলাফলসমূহ www.scertassam.co.in এই ওয়েবসাইটত সকলোৱে চাব পাৰিব তাৰ লগতে এটা কথা জনাইছো যে কাউন্সেলিং হ'ব 17 18 আৰু 19 নৱেম্বৰ 2021 আৰু যিখন ফাইনেল সিলেকশন লিষ্ট সেইখন পকা হ'ব 23 নৱেম্বৰ 2021 আৰু পৰৱৰ্তী 25 26 আৰু 29 নৱেম্বৰত তেওঁলোকে এডমিশন ল'ব পাৰিব এটো হৈছে মূল খবৰ গতিকে যিসকলে ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্ট দিছে তেওঁলোকে এতিয়াই scrt.co.in ওয়েবসাইটত গৈ তেওঁলোকৰ কথাখিনি বিতংকে জানিব পাৰিব আৰু এই নোটিছখন কুমাৰ বসন্ত আসাম নামৰ ফেসবুকৰ যিটো পেজ আছে সেই পেজটোত আপলোড কৰি দিয়া হ'ব আপোনালোকে পুনে পুনে সেই পেজটোৰ পৰা লৈ ল'ব পাৰিব আজিলৈ ইমানটা সামৰণি মাৰিছে এনে ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰি পাবলৈ ইউটিউবত চাই থাকিব কুমাৰ বসন্ত আসাম ধন্যবাদ জয় অসম